নমস্কাৰ, ফ্ৰিগো ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'ৰ জৰিয়তে। তো আজিৰ ভিডিঅ'টো হ'ল যে এটি টেকন'লজি ভিডিঅ' আৰু এই ভিডিঅ'টো এটা জানিব লগা কথা যে বৰ্তমান সময়ত বহুতে বহুত ৰাইড কৰি আছে আৰু ৰাইডবোৰ বহুত দূৰলৈকে কৰি আছে আৰু যাৰ ফলত সেই ৰাইডবোৰত যথেষ্ট এখন হেভি পৰিমাণৰ গাড়ীও লাগিব বা এখন বাইক লাগিব। গতিকে আজি আমি বাইকৰ কথা ক'ম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। কি বাইকে এই লং ৰাইড কৰাত বহুতখিনি সহায় কৰে আৰু কোনবোৰ বাইক বেছি ভাল, তাৰ ভিতৰত মই 4খন টপ বাইক লৈছোঁ। এই 4খন টপ বাইকৰ ওপৰত আজি আপোনালোকক কিছু কথা ক'ম, এই 4খন টপ বাইকৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই 4খন বাইক লৈছোঁ, তাৰে টপ 1 বাইকখন হ'ল KTM 390 এডভেঞ্চাৰ। তো আপোনালোকে KTM 390 এডভেঞ্চাৰখন দেখা পাই আছে, এইখনে KTM 390 এডভেঞ্চাৰখন। আৰু এইখন বাইক আপোনালোকে লৈ বহুত দূৰলৈকে বা মিনিমাম লাডাখ যাব পাৰিব, কাৰণ এই বাইকখনত CC হৈছে 373 আৰু পাৱাৰ মোড বহুতখিনি ভাল, কাৰণ আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ চেত্ৰী দাদাই বৰ্তমান গৈছে তালৈ সেই বাইকখন লৈ। গতিকে বাইকখনৰ কণ্ডিশ্যন বহুখিনি ভাল, কোনো প্ৰব্লেম নাই। তো সেই বাইকখন টপ 1ত মই ধৰিছোঁ বৰ্তমানত। এতিয়া এখন নেক্সট যিখন বাইক হৈছে সেইখন মহিন্দ্ৰ মজো। বহুত ধুনীয়া আৰু কমফৰ্টেবল বাইক, আৰু সেই বাইকখন 300cc হয়। গতিকে বাইকখন পাৱাৰ লেভেলটো ধুনীয়া একদম। কাৰণ খালি এটাই প্ৰব্লেম যে বাইকখনত অলপ যিটো মাইলেজ ছেটিং আছে, সেই মাইলেজ ছেটিংটো বহুতখিনি বেয়া, কাৰণ বাইকখনে বেছি মাইলেজ নিদিয়ে। সেইকাৰণে মাইলেজ নিদিব, কাৰণ এখন টপ বাইকত বা হেভি বাইকত যদি আপোনালোকে ৰাইড কৰিব বিচাৰে, সেই বাইকখনৰ মাইলেজ বহুখিনি কমে পাব, কাৰণ পাৱাৰটো যিহেতু বহুত থাকে, সেইবাবে বাইকখিনি মাইলেজটো বহুতখিনি কম। CC হ'ব 200 আৰু বাইকখনৰ ৱেইট যিটো আছে সেইটো হ'ল 144 kg। গতিকে বহুখিনি ভাল কমফৰ্ট পাব, যিখিনি লাগে আচলতে সেইখিনি বহুখিনি কমফৰ্ট পাব। আৰু শেষত আহোঁ নম্বৰ 4। আপোনালোকক স্ক্ৰীণত মই দেখুৱাই থাকিম এখন এখনকৈ বাইক, যিকেইখনৰ মই টপ 4 বাইকত যিকেইখন ধৰিছোঁ সেইকেইখনৰ দেখুৱাই থাকিম। আৰু লগতে নম্বৰ 4 যিখন বাইক হ'ল সেইখন বাজাজ এডভেঞ্চাৰ ওমেনৰ কাৰণে। এইখন যিহেতু এটা লং ৰাইডত অকল মেনে নাথাকে, যিহেতু ওমেনো থাকে, গতিকে ওমেনসকলৰ কাৰণে এই গাড়ীখন বহুখিনি ভাল। আৰু বাজাজ এডভেঞ্চাৰ যিখন, এইখন হৈছে 220cc বাইক আৰু মাইলেজ এইখন 40 কিলোমিটাৰ। ধুনীয়া মাইলেজ, এই লং ড্ৰাইভৰ কাৰণে ধুনীয়াখিনি। আৰু ৱেইটটো পূৰা কমফৰ্টেবল ওমেন এজনৰ কাৰণে আৰু ৱেইটটো হৈছে 125 kg। সেই 4খন বাইকৰ কথা ক'লোঁ। গতিকে এই বাইক 4খন লৈ আপোনালোকে এটা লং ৰাইড কৰিব বুলি আশাত থাকিব পাৰে আৰু বহুখিনি ভাল হ'ব। যদি কিবা লওঁতে ভুলিছে ক্ষমা কৰি দিব। আৰু এইখিনিতে বেছি দীঘল নকৰোঁ, ভিডিঅ'টো শ্বৰ্ট আছোঁ কথা কোৱাৰ কাৰণে, এটা জানিব লগা কিছু কথা কৰাৰ কাৰণে এইখিনি এটা সৰুকৈ ভিডিঅ' বনালোঁ। আৰু ভিডিঅ'টো বনাওঁতে অনেক অপৰাধ হ'ব পাৰে, সেইখিনি ক্ষমা কৰি দিব। গতিকে ভিডিঅ'টো ইমানেই আছিল। গতিকে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ইয়াতে। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছিল এটা লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।